নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল। সো বন্ধুসকল এইটো ভিডিওত আপোনালোকক DSFW অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰ এইটোৰ আপোনালোকৰ ৰিজাল্ট কেনেকৈ চাব সেইটো বিষয়ত আপোনালোকক জনাম। সো বন্ধুসকল আপোনালোকে গম পাই DHS DME DSFW আয়ুষ এইবোৰৰ ৰিজাল্ট একেলগে আপোনাৰ এক্সামখন একেলগে পঠা হৈছিল, ঠিক আছে। সো ৰিজাল্টটো আপোনাৰ সেপাৰেটলি পাবলিশ কৰিব আজি আপোনাৰ গ্ৰেড 3 টেকনিকেলৰ ৰিজাল্টটো পাবলিশ কৰা হ'ব। সো গ্ৰেড 3 টেকনিকেলত আপোনালোকে যদি পেয়াৰ কৰিছিল তে কেনেকৈ ৰিজাল্টখন চাব আৰু কোত ৰিজাল্টখন চাব এইটো বিষয়ে আপোনালোকক জনাম। সো বন্ধুসকল ইয়াতে আপোনাৰ ৰিজাল্টটো চাবলৈ হলে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি ল'ব। কিন্তু এটা কথা মনত ৰাখিব, এইখন পেজত ওপেন কৰাৰ আগতে ভিডিওটো সম্পূৰ্ণ চাই ল'ব, ঠিক আছে। সো ইয়াতে আপোনাৰ ডেসক্ৰিপচনৰ পৰা লিংকটো ওপেন কৰিব, কৰাৰ পিছত ইয়াতে তলত আহিলে দেখিবলৈ পাব ৰিজাল্ট ডিক্লেয়াৰ ডেট, অৰ্থাৎ টেকনিকেলৰ ৰিজাল্ট ডিক্লেয়াৰ ডেট 18 এপ্ৰিল, অৰ্থাৎ আজিৰ দিনটোত আপোনালোকৰ ৰিজাল্টখন পাবলিশ কৰা হ'ব। ইয়াতে ৰিজাল্ট ষ্টেটাছ নট ডিক্লেয়াৰ্ড বুলি দেখুৱা আছে। ইয়াতে যেতিয়া ৰিজাল্টখন ডিক্লেয়াৰ হয় ইয়াতে ডিক্লেয়াৰ্ড বুলি দেখুৱাব, ঠিক আছে। ডিক্লেয়াৰ্ড বুলি দেখুৱালে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, তলত স্ক্ৰল ডাউন কৰি ইয়াতে ইম্পৰ্টেণ্ট লিংকছ আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনাৰ চেক ৰিজাল্ট টেকনিকেল বুলি দিয়া আছে, ইয়াতে ডেটছ দিয়া আছে কিয়নো এতিয়াও আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ হোৱা নাই। ইয়াতে ৰিজাল্টটো ডিক্লেয়াৰ হোৱাৰ লগে লগে ক্লিক হেয়াৰ বুলি আহিব, য'ত আপোনালোকে ক্লিক কৰি ইয়াতে ক্লিক কৰি আপোনাৰ যিখন ৰিজাল্ট হয় এইটো ডাউনলোড কৰিব পাৰিব, য'ত যিবোৰ কেণ্ডিডেটছৰ স্কিল টেষ্টৰ বাবে অৰ্থাৎ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মতা হৈছে তেওঁলোকৰ ৰোল নম্বৰবোৰ সেইটো PDF-ত দিয়া থাকিব। সো PDF-ত আপোনাৰ ৰোল নম্বৰটো আপুনি সাৰ্চ কৰি ল'ব। যদি আপোনাৰ ৰোল নম্বৰটো PDF-ত পায় আপুনি ভাবি ল'ব যে আপুনি পাছ কৰিছে আৰু আপোনাক ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু স্কিল টেষ্টৰ বাবে মতা হৈছে। সো আশা কৰিছোঁ ভিডিওটো আপোনালোকক সহায় কৰিব। যদি ভিডিওটো আপোনাক সহায় কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং।